নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। ময়ো ভালে কুশলে আছোঁ। বহু দিনৰ মূৰত ভিডিঅ'ত আহিছোঁ। আপোনালোকৰ আগত এটা ভিডিঅ' কৰিম বুলি আহিছোঁ। আপোনালোকে গম পাইছে যে ৰুমটো আপোনালোকক দেখাম বুলি গৈ আছিলোঁ আৰু আজি সেইটো ভিডিঅ'কে দেখাবলৈ আহিলোঁ, মানে ৰুমটো দেখাবলৈ আহিলোঁ আপোনালোকক। বিশেষ একো নাই এই ভিডিঅ'টিত। আপোনালোকে ৰুমটো চাব আৰু কেনেকুৱা হৈছে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। বহু দিনৰ মূৰত মাইকটো লগাই লৈছোঁ, কাৰণ মাইকটো লগাই ল'লে মানে মাতটো ভালকৈ আহে, কিন্তু কেতিয়াবা এলেহুৱা মানুহটো কেতিয়াবা মানে কি সদায় ভিডিঅ' কৰিলে মানে মই এইটো লগাবলৈ পাহৰি যাওঁ আৰু ডাইৰেক্ট মোবাইলতে ৰেকৰ্ডিং হৈ থাকে। মোবাইলৰ কোৱালিটিও ভাল, বেয়া নহয়, আৰু সেইবাবে মোবাইলতে কৰা হয়। মোবাইলতে আপোনালোকে যিকেইটা ভিডিঅ' চাইছে মোবাইলতে কৰিছোঁ। তো ৰুমটো সজালোঁ নিজা ধৰণে। আপোনালোকে বা কেনে পায় এবাৰ জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত। মুখখন ক'লা হৈ আছে ন, সেউজীয়া পোহৰটো পৰি আছে নহয়, সেইবাবে। তো আপোনালোকক এবাৰ ৰুমটো দেখাই দিওঁ বলক। তো আপোনালোকে ৰেডি নে চাবলৈ? ৰেডি যদি কাউণ্ট কৰক, 1 2 3 গো। এয়া 360 ভিউ মোৰ ৰুমটোৰ। এয়া তল মানে ফ্ল'ৰ। তো এয়া সকলোবোৰ ৱালপেপাৰ মই নেটৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ। যিবিলাক কৰিছোঁ মানে নেটত চাই কৰা নাই, বস্তুবোৰহে নেটৰ পৰা অনা, কিন্তু যিখিনি কৰিছোঁ নিজৰ আইডিয়া মতে কৰিছোঁ। কেনেকুৱা হৈছে নাজানো, ভাল হৈছে নে বেয়া হৈছে আপোনালোকে তলত কমেণ্ট কৰি জনাব। আৰু কিছু কাম আছে, কিছু কৰিবলগীয়া আছে। আজি এইখিনি হ'ল কাৰণে দেখালোঁ, আৰু এখন ফটো দেখাওঁ আপোনালোকক। আগৰ ৰুমটো মোৰ কেনেকুৱা আছিল চাই লওক। তো সেয়া আছিল আগৰ ৰুম। আৰু আগৰ পৰাই মোৰ কিছু চখ আছিল লাইটিঙৰ প্ৰতি। মানে লাইটিং ভাল পাওঁ, বিভিন্ন ধৰণৰ নতুন লাইট আনি সজাবলৈ ভাল পাওঁ। প্ৰথমতে লগাইছিলোঁ, ফটোখনত দেখিলে আপোনালোকে লাইট কিছুমান পৰি আছে। সেই লাইটটো আছিল ডিস্কো লাইট। দেৱালীত যে মানে দীপাৱলীত যে লগাই ডিস্কো লাইট ঘূৰি থাকে বহুতটা কালাৰৰ, সেইটো লগাইছিলোঁ। কিন্তু মোৰ চুৰ বহুত বেদনা কৰে, মানে বিষায়, আৰু সেইবাবে চশমা লাগি গ'ল। তো বৰ্তমান লাইটিংটো ভাল হৈছে, আৰু লাইটিঙৰ কিছু কাম আছে, কিছু কৰিম। কিছু লাইট আহিবলৈ বাকীও আছে, অৰ্ডাৰ দি থৈছোঁ। তো বিশেষ একো নাই আজিৰ ভিডিঅ'টোত। এইখিনিয়ে দেখাব লগা আছিল আপোনালোকক, কাৰণ দেখাম বুলি কৈ থৈছিলোঁ। আৰু বিশেষ কৰি ইউটিউবৰ কাৰণেই যিহেতু মানে ঠাইখিনি বনাইছোঁ। আৰু ইউটিউবৰ ছেটআপ হোৱা কথা আছিল এইফালে কলা, যিফালে মানে ৱালপেপাৰ মৰা আছে সেইফালে মানে অকণমান ৱালখন আমাৰ বেয়া, পুৰণা ঘৰটো, ইমান দামী ঘৰ নহয়, ইমান দামী মানুহো নহয়, আমি সৰু মানুহ, সৰু হৈয়ে থাকিম। তো সেইবোৰ বাদ দিলোঁ। ছেটআপ হ'ব এইফালে প্ৰাণৰ হলি চামকানো যি মানে ফটোবোৰ মৰা আছে। পিছত আপোনালোকক ফটোবোৰ দেখাম। কিছুমান নতুন ফটো লগাইছোঁ, আৰু আগৰ ফটোবিলাকো আমি লগাইছোঁ মুচি কাচি। তো ফটোবোৰ পিছত দেখাম। আজি অকল ছেটআপটোৱে দেখালোঁ আপোনালোকক, কেনে হৈছে বা সজাব পাৰিছোঁ নে নোৱাৰিছোঁ, বা কিছু আৰু ইমপ্ৰুভমেণ্ট কৰিব পাৰি নেকি তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তো ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আজিৰ এইটো ভিডিঅ'ত কোনো মটিভেশ্যনেল বা কোনো ইনফৰমেশ্যন নাপালে আপোনালোকে, আৰু বৰো পাব পাৰে, কিছুৱে বৰ পাব পাৰে। সেই বৰ পোৱাবোৰে তলত মানে ডিছলাইক মাৰি যাব। মাৰিব কোৱা নাই যে মানে আপোনালোকে মাৰিবই, বেয়া পোৱা সকলেতো মাৰিবই, একো কৰিব নোৱাৰোঁ। আৰু ডিছলাইক লাইকৰ ওপৰত মই কাম নকৰোঁ, ভিউৱাৰ্ছৰ ওপৰত কাম নকৰোঁ, আগতেও সেইটো কথা কৈছোঁ। আপোনালোকে ভাল পালে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব, আৰু নতুন ভিডিঅ' আহি আছে আপোনালোকৰ মাজত। কিছু পুৰণি কাগত ৰাখি কিছু নতুনত্ব
মানে নতুন প্ৰজন্মক কিছু সোৱাদ দিয়াৰ মানে পুৰণি গীতবোৰ নতুনকৈ সোৱাদ দিয়াৰ কিছু কথা ভাবি আছোঁ পুৰণি শিল্পীৰ দ্বাৰাই নতুন শিল্পী নহয় মানে বেবিচাৰি নকৰোঁ পুৰণিক আগত ৰাখি নতুনত্বৰ দিশেৰে কিছু আগুৱাই লৈ যোৱাৰ চেষ্টা কৰিম তো বিশেষ এতিয়া একো এই ভিডিঅ'টোত নকওঁ আগন্তুক দিনলৈ আপোনালোকে নিজেই গম পাব কি কৰোঁ কি নকৰোঁ আৰু কবিতাৰো কিছু প্ৰচেষ্টা চলাই আছোঁ নতুন কবিতা তো নতুন মানে এটা কবিতা সেইদিনা মই ফেচবুকত চাই থাকোঁতে আগতে লিখি থৈছিলোঁ ফেচবুকত তো ফেচবুকত বহুত লিখিছিলোঁ আগতে ফেচবুকৰ প্ৰতি মানে মোৰ বহুত ধাউতি আছিল প্ৰথম যেতিয়া মানে ফেচবুক খুলিছিলোঁ তেতিয়া ফেচবুকত বহুত লিখিছিলোঁ মাখা মানে লিখিছিলোঁ আৰু তো সৰু কিছুমান কবিতাও লিখিছিলোঁ আগতে লিখা বহুত আগতে লিখা তো সেইদিনা চাই থাকোঁতে মানে খুচৰি থাকোঁতে দেখিলোঁ যে এই কবিতাটো কৰিব পাৰি মানে কবিতাটো কিছু ৰস আছে আপোনালোকে ভাল পাব মোৰ বিশ্বাস আপোনালোকে ভাল পাব কবিতাটি তো সেই কবিতাটিও মানে অকমান ইমপ্ৰুভমেন্ট কৰিব লাগিব আগৰ ধৰণে আগতে যিবোৰ লিখিছিলোঁ ভাষা সেইবোৰ অকমান চেঞ্জ কৰিব লাগিব গোটেইটো চেঞ্জ নকৰোঁ অকমান মানে চেঞ্জ কৰিব লগা আছে আৰু চাব লাগিব ৰিচাইটেশ্যনৰ প্ৰেক্টিছ কৰিব লাগিব এনেই মানে আজি পাইছোঁ কালিয়ে কৰি দিওঁ সেইটো মোৰ দ্বাৰা নহ'ব আৰু মই নকৰোঁ সেইটো কাম তো অতি সোনকালে যিমান পাৰোঁ সোনকালে আপোনালোকক দিবলৈ চেষ্টা কৰিম কবিতাটি আৰু তাৰ আগত কিছু লোকসংগীতৰ লগত জড়িত কিছু ভিডিঅ' আহি আছে আপোনালোকৰ মাজত চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু এটা ভিডিঅ'টো ভাল পাই যদি এটা লাইক কৰি যাব আৰু তলৰ কমেন্ট বক্সত লিখিবলৈ নাপাহৰিব কিন্তু দেই এই ৰুমটো সজাওঁতে কেনেকুৱা হৈছে দেখাই আছোঁ আৰু এবাৰ দেখাই আছোঁ তো বিদায় মাগিছোঁ আজিৰ এইটো ভিডিঅ'ৰ পৰা সকলোৱে ভালে কুশলে থাকক শান্তিত থাকক কুশলে থাকক ময়ো থাকিম তো জয় আই অসম বাই বাই